নমস্কাৰ, এনে খবৰৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো। এটা ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো, কিয়নো চন্দ্ৰপৃষ্ঠত পুনৰ এক অঘটন সংঘটিত হৈছে। চন্দ্ৰৰ বুকুত এইবাৰ এক নোহোৱা নোপোজা ঘটনা সংঘটিত হৈছে, কিয়নো চন্দ্ৰৰ বুকুতে এবাৰ পৃথিৱীৰ দৰে এক ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। চন্দ্ৰৰ বুকুত অৱতৰণ কৰা চন্দ্ৰযান 3ৰ পৰা ওলাই যোৱা যি বিক্ৰম লেণ্ডাৰ আৰু ৰোভাৰ প্ৰজ্ঞানে সেই দৃশ্য সেই তথ্য লাভ কৰিছে, কিয়নো হঠাৎ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে চন্দ্ৰপৃষ্ঠত। আৰু ৰোভাৰ প্ৰজ্ঞানে সেই খবৰ দিছে, লেণ্ডাৰ বিক্ৰমে সেই খবৰ দিছে, আৰু ইছৰোৰ বিজ্ঞানীসকল বৰ্তমানে চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে। আমি জনাই আছো সেই বিগ ব্ৰেকিং নিউজ, এটা ডাঙৰ খবৰ, কিয়নো ভূমিকম্পৰ সন্মুখীন হৈছে লেণ্ডাৰ বিক্ৰম আৰু ৰোভাৰ প্ৰজ্ঞান। চন্দ্ৰত প্ৰচণ্ড ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। ভূমিকম্পৰ খবৰ শুনাৰ পিছতে ব্যস্ত হৈ পৰিছে ইছৰোৰ বিজ্ঞানীসকল ইতিমধ্যে এলাৰ্ট হৈ পৰা পৰিলক্ষিত হৈছে। ভূমিকম্প অহা বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত হঠাৎ বাতৰি প্ৰকাশ পাইছিল, আৰু চন্দ্ৰযান 3য়ে সংগ্ৰহ কৰিছে ভূমিকম্পৰ সেই তথ্য। ইছৰোই ৰেকৰ্ড কৰিছে চন্দ্ৰৰ কম্পন, হঠাৎ কম্পন অনুভূত হৈছে, আৰু ইতিমধ্যে ইছৰোৰ বিজ্ঞানীসকল চিন্তিত হৈ পৰিছে, কিয়নো চন্দ্ৰতো ভূমিকম্প হয়, চন্দ্ৰতো ভূমিকম্প যে হয় সেয়া প্ৰমাণ কৰিছে, আৰু ইছৰোৰ বিজ্ঞানীসকলে ইতিমধ্যে জানিবলৈ দিছে, কিয়নো এই ভূমিকম্পৰ তথ্য সংগ্ৰহ কৰিছে ILSA। ৰোভাৰ প্ৰজ্ঞান আৰু পেল্ডু তথ্য সংগ্ৰহ কৰি প্ৰেৰণ কৰিছে ইছৰোলৈ, আৰু ইছৰোই সেই খবৰটো জানিবলৈ দিছে। হঠাৎ ভূমিকম্পৰ অনুভূত হৈছে চন্দ্ৰপৃষ্ঠত, আৰু ইছৰোৰ বিজ্ঞানীসকলে ইতিমধ্যে এলাৰ্ট হৈ যোৱা পৰিলক্ষিত হৈছে, কিয়নো ক্ষয় ক্ষতিৰ খবৰ এতিয়ালৈকে অহা নাই, আৰু এতিয়ালৈকে ৰোভাৰ প্ৰজ্ঞান তথা লেণ্ডাৰ বিক্ৰমে সেই খবৰটো দিছে। হঠাৎ ভূমিকম্প তাত হৈছে, এক প্ৰকাণ্ড ভূমিকম্প অনুভূত হৈছে বুলি জানিব পৰা গৈছে।